আকাশ খোলা আছে কথা ঘূৰাই থাকক বিজেপিত লোকেল ইছ্যু এওঁলোক শাসনৰ নেতা হ'ব নোৱাৰে শাসনৰ নেতা হ'ব পাৰে শাসনত এওঁলোকৰ ওপৰত কোনো বিশ্বাস নকৰে নহয় কাৰণ কংগ্ৰেছে অসমক যিমান আঘাত দিছে 55 বছৰ 60 বছৰ কংগ্ৰেছে অসমখনৰ জাতি জনগোষ্ঠীৰ মাজত বিভাজনৰ বীজ সিঁচিছে এটাৰ লগত আনটো লগাই দিছে বিটিচিতে আপোনালোকৰ জিলাত ইয়াতে ওদালগুৰিতে হওক বা কোকৰাঝাৰতে হওক বিভিন্ন জেগাত এটা জনগোষ্ঠী বা আনটো জনগোষ্ঠীক লগাই দিয়াৰ কোন মূল সূত্ৰধাৰ কোন সেই সময়ত শাসনত থকা লোকসকল গতিকে আমিতো আৰু বিটিচিত আমাৰ শাসনৰ সময়ত কতো এটা সামান্য এটা দিনৰ কাৰণে কতো বস্তি সংঘৰ্ষ লাগিব দিয়া নাই কোনো নিৰপৰাধী লোকক মৃত্যু হ'বলৈ দিয়া নাই কংগ্ৰেছৰ শাসন আৰু বিজেপিৰ শাসনৰ এই পাৰ্থক্য আমাৰ শাসনত শান্তি সমন্বয় ভাতৃত্ববোধ আৰু উন্নয়ন এই গোটেইকেইটা সমাহিত আছে তেওঁলোকৰ শাসনত শাসন মানে শোষণ তেওঁলোকৰ শোষণ ৰাজত সকলো শোষিত হৈছে বঞ্চিত হৈছে লাঞ্ছিত হৈছে বিভাজনৰ ৰাজনীতিৰ শিকাৰ হৈছে বস্তি সংঘৰ্ষ হৈছে বোমা বিস্ফোৰণ হৈছে ইজনে সিজনক হত্যা কৰিছে যোগ্যতাৰ ভিত্তিত মেধাৰ ভিত্তিত তেওঁলোকে কতো আগবাঢ়িব নোৱাৰিলে সকলোতে কংগ্ৰেছৰ দিনত এটা কেওছ শাসনত সেইবিলাক কথা হ'ব ৰাইজে পাহৰ নাই নহয় আপোনালোকে পাহৰাব চেষ্টা কৰে কেতিয়াবা কিছুমানে কিন্তু এইটো নোৱাৰে কংগ্ৰেছৰ অপশাসন আৰু ভ্ৰষ্টাচাৰ এইটো মানে সাধাৰণ শিশু এটাও জানে এজন আজি মোক বহু মানুহে কৈ থাকে বা ডেকা ল'ৰা ছোৱালীখিনি কয় যে তেওঁলোকৰ হতাশ হৈছে নিৰাশ হৈছে চাকৰিত পৰীক্ষা দিটো লাভ নাই চাকৰিটো আমি নাপাওঁ যোনে ৰাকেশ পালক খোজ কৰিব পাৰে কংগ্ৰেছৰ নেতাক খোজ কৰিব পাৰে তেওঁৱে চাকৰি পাব আজি প্ৰায় 2 লাখ চাকৰি হবৰ হ'ল 2 লাখৰ ভিতৰত কোনো ক'ব নোৱাৰে এজনেও ক'ব নোৱাৰে কৰবাত তামোল এখন কাৰোবাক খুৱাব লগা হৈছে কাৰোবাক একাপ চাহ খুৱাব লগা হৈছে কোনেও ক'ব নোৱাৰে এইটো মানে যিটো কয় আমি কংগ্ৰেছ আৰু বিজেপিৰ মাজত যিটো মানে পাৰ্থক্য সেই পাৰ্থক্য কৈছো কংগ্ৰেছৰ দিনত কেৱল ভ্ৰষ্টাচাৰ বেবিচাৰ দুৰাচাৰ অত্যাচাৰ সব চলিছিল আৰু বিজেপিৰ দিনত শাসন আৰু সুশাসন अदालगुरि हालामनि रायजो राजाफोरनि थाखाय गोजोनथाव खौरां अदालगुरि नोगोरनि गलमा सकआव गोदानै केगवायारि अट'मबाइल्स बेखेवदों गलमा सकनि ब्रह्म पेट्रल पाम्पनि साखाथियाव सुजुकी हुन्डाइ मारुति कारफोरनि रिपेयारिं वाशिं नांगौ रोखोमनि खालार होनाय जायो लोगोसे बेवहाय अरिजिनेल पार्ट्सफोरखौबो मोननो हागोन।